নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিনৰ বিৰতিৰ মূৰত মই তোমালোকৰ মাজলৈ আকৌ ঘূৰি আহিছোঁ। এতিয়া মই মোৰ ইউটিউব চেনেলটো আকৌ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ, কাৰণ মই কিবা এটা বিশেষ কাৰণত বহুদিনে ভিডিঅ' বনোৱা নাছিলোঁ। সেয়েহে আজি মই নেৰেশ্যনৰ এটা ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আৰু মই ভাবোঁ এইটোৱে হয়তো ইউটিউবত প্ৰথম অসমীয়াত নেৰেশ্যন শিকিব পৰা ভিডিঅ', কাৰণ এনেকুৱা ভিডিঅ' মই বহুতকেইটা বিচাৰি চালোঁ কিন্তু পোৱা নাই। তোমালোকে ভিডিঅ'টো এবাৰ চোৱা, যদি ভাল নালাগে স্কিপ কৰি গুচি যাবা, আৰু যদি ভাল লাগে তেতিয়া দ্বিতীয় পাৰ্টটো লাগে বুলি কমেণ্ট কৰিবা প্লিজ। নেৰেশ্যন, ইয়াক অসমীয়াত উক্তি বুলি কয়। নেৰেশ্যন মানে অসমীয়া ব্যাকৰণ মতে উক্তি। কোনো এজন বক্তাৰ বক্তব্যখিনিক উক্তি বোলে। নেৰেশ্যনৰ ভাগ দুটা: ডাইৰেক্ট নেৰেশ্যন বা প্ৰত্যক্ষ উক্তি আৰু ইনডাইৰেক্ট নেৰেশ্যন বা পৰোক্ষ উক্তি। এতিয়া ডাইৰেক্ট নেৰেশ্যনত দুটা ক্লজ থাকে। ঊৰ্ধ্বকমাৰ বাহিৰত থকা অংশটোক ৰিপৰ্টিং ক্লজ বোলে, আৰু ঊৰ্ধ্বকমাৰ ভিতৰত থকা অংশটোক ৰিপৰ্টেড ক্লজ বোলে। মই তলত এটা বাক্য লৈছোঁ, যেনে ৰাজু চেইজ কমা আৰু ঊৰ্ধ্বকমাৰ ভিতৰত আছে আই এম এ ষ্টুডেণ্ট। ইয়াত ৰাজু চেইজটো হ'ব ৰিপৰ্টিং ক্লজ আৰু আই এম এ ষ্টুডেণ্টটো হ'ব ৰিপৰ্টেড ক্লজ। গতিকে তোমালোকে যেতিয়া নেৰেশ্যন শিকিবা তেতিয়া ৰিপৰ্টিং ক্লজ আৰু ৰিপৰ্টেড ক্লজৰ বিষয়ে জানিব লাগিব। ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰোঁতে প্ৰনাউনবোৰ তলত দিয়া ধৰণে সলনি হয়। অৰ্থাৎ আমি যেতিয়া ডাইৰেক্ট নেৰেশ্যনৰ পৰা এটা ইনডাইৰেক্ট নেৰেশ্যনলৈ বাক্য এটা পৰিৱৰ্তন কৰিম, তেতিয়া তাৰ প্ৰনাউনবিলাক আমি সলনি কৰিব লাগে। যেনে যদি ডাইৰেক্ট নেৰেশ্যনত আই আছে, তেতিয়া ইনডাইৰেক্ট নেৰেশ্যনত তাক আমি হি বা চি কৰিব লাগিব, আৰু যদি মি থাকে তেতিয়াহ'লে হিম বা হাৰ কৰি ল'ব লাগিব। ঠিক তেনেদৰে যদি ডাইৰেক্ট নেৰেশ্যনত মাই থাকে তেতিয়াহ'লে ইনডাইৰেক্ট নেৰেশ্যনত হিজ বা হাৰ হ'ব, আৰু যদি উই থাকে তেতিয়াহ'লে ইনডাইৰেক্টত দে হ'ব। আছ থাকিলে ইনডাইৰেক্টত ডেম হ'ব। আৱাৰ থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত দিয়াৰ হ'ব, আৰু ইউৰ থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত মাই বা আৱাৰ বা হিজ বা হাৰ বা দিয়াৰ হ'ব। ইউটো যদি ছাবজেক্ট হিচাপে থাকে তেতিয়াহ'লে ইনডাইৰেক্ট নেৰেশ্যনত আই বা উই বা হি বা চি বা দে কৰি ল'ব লাগিব, আৰু ইউ যদি অবজেক্ট হিচাপে থাকে তেতিয়াহ'লে ইনডাইৰেক্ট নেৰেশ্যনত মি বা আছ বা হিম বা হাৰ বা ডেম কৰি ল'ব লাগিব। সময় বুজোৱা এডভাৰ্ব বা এডভাৰ্বিয়েল ফ্ৰেজৰ পৰিৱৰ্তন: ডাইৰেক্ট নেৰেশ্যনত নাও থাকিলে ইনডাইৰেক্টত দেন হ'ব, টু ডে থাকিলে ডেড ডে হ'ব, ইয়েষ্টাৰডে থাকিলে দ্য প্ৰিভিয়াছ ডে বা দ্য ডে বিফৰ হ'ব। গতিকে এইখিনি তোমালোকে পৰিৱৰ্তন কৰি ল'ব লাগিব। এনেদৰে পৰিৱৰ্তনবিলাক মনত থাকিলে আমি নেৰেশ্যন অনায়াসে শিকিব পাৰিম। ডাইৰেক্ট নেৰেশ্যনত টুমৰ থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত দ্য নেক্সট ডে বা দ্য ফলোয়িং ডে হ'ব। লাষ্ট উইক থাকিলে দ্য প্ৰিভিয়াছ উইক হ'ব। লাষ্ট মান্থ থাকিলে দ্য প্ৰিভিয়াছ মান্থ হ'ব, আৰু লাষ্ট ইয়াৰ থাকিলে দ্য প্ৰিভিয়াছ ইয়াৰ হ'ব। গতিকে এইখিনি পৰিৱৰ্তন তোমালোকে মনত ৰাখিব লাগিব, আৰু এই পৰিৱৰ্তনবিলাক জানিলেহে আমি নেৰেশ্যন এটা শুদ্ধকৈ কৰিব পাৰিম। কাৰণ মই দেখিবলৈ পাওঁ বহুবিলাক ছাত্ৰ ইংৰাজী গ্ৰামাৰৰ ভিতৰত নেৰেশ্যন আটাইতকৈ টান পায়, আৰু টান পোৱাৰ মেইন কাৰণটো হৈছে বা প্ৰধান কাৰণ হৈছে যে তেওঁলোকে এই যিবিলাক টাইম ফ্ৰেজ বা এডভাৰ্বিয়েল ফ্ৰেজৰ পৰিৱৰ্তন বা প্লেচ বা টাইম চেঞ্জ, প্ৰনাউন চেঞ্জ এইবিলাক ভালদৰে নাজানে, আৰু যাৰ বিনিময়ত তেওঁলোকে নেৰেশ্যন টান পোৱা দেখিবলৈ পোৱা যায়। এতিয়া আমি আৰু কেইটামান পৰিৱৰ্তন শিকিব লগা আছে। সেইকেইটা শিকাৰ পিছত মই তোমালোকক পোনে পোনে বাক্যলৈ লৈ যাম। সেইকেইটা হৈছে ডাইৰেক্ট নেৰেশ্যনত হিয়াৰ থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত দিয়াৰ হ'ব, এগ' থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত বিফৰ হ'ব, ডিছ থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত ডেড হ'ব। ঠিক তেনেদৰে বহুবচনত ডিছ থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত ড'জ হ'ব, কাম থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত গ' হ'ব, ইট থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত ডেড হ'ব, আৰু ডাছ থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত চ' অৰ ইন ডেট ৱে থাকিব বা হ'ব, বা আমি এইদৰে লিখিব লাগিব। তেতিয়া আমি নেৰেশ্যনটো মানে শুদ্ধ ৰূপত কৰা হ'ব। এতিয়া মই তোমালোকক টেন্স অনুসাৰে বাক্যবিলাক কেনেদৰে সলনি হয় বা নেৰেশ্যন কৰোঁতে কেনেদৰে পৰিৱৰ্তন হয় সেই বিষয়ে ক'বলৈ গৈ আছোঁ। যে টেন্স অনুসাৰে নেৰেশ্যনৰ পৰিৱৰ্তন: 1 নম্বৰ নিয়ম, ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকিলে ইনডাইৰেক্ট কৰোঁতে ৰিপৰ্টেড ভাৰ্বটোৰ কোনো পৰিৱৰ্তন নহয়। আৰু নিয়ম 2, ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলে ৰিপৰ্টেড ভাৰ্বটো অনুৰূপ পাষ্ট টেন্স হয়। 1 নম্বৰ নিয়মটোত যিখিনি কথা কৈছোঁ সেই কথাখিনিত অলপ কথা বুজিব লগা আছে। যে ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত যদি থাকে তেতিয়াহ'লে ইনডাইৰেক্ট কৰোঁতে ৰিপৰ্টেড ভাৰ্বটোৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। এতিয়া ৰিপৰ্টিং ভাৰ্ব মই কোনখিনি বুলি কৈছিলোঁ? যিখিনি ঊৰ্ধ্বকমাৰ বাহিৰত থাকে। যেনে বাক্যটোত কৈছিলোঁ মই ৰাজু চেইজ, এইটো ৰিপৰ্টিং ভাৰ্ব, চেইজটো ইয়াৰে ৰিপৰ্টিং ভাৰ্ব। 1 নম্বৰ নিয়মটো বুজোৱাৰ বাবে মই তোমালোকৰ বাবে তলত এটা বাক্য লৈ আহিছোঁ। সেই বাক্যটো হৈছে ডাইৰেক্ট নেৰেশ্যনত আছে বাক্যটো, জন চেইজ মি, কমাৰ ঊৰ্ধ্বকমাৰ ভিতৰত আছে আই এম ৰিডিং এ বুক।
মানে ইয়াত জন চেজ মি ৰিপৰ্টিং ক্লজ আৰু আই এম ৰিডিং এ বুক ৰিপৰ্টেড ক্লজ। এতিয়া বাক্যটো ইনডাইৰেক্ট কৰোঁতে কি কৰিছোঁ মই জন চেজ মি কমা উৰ্ধকমাৰ সলনি এটা ডেট ব্যৱহাৰ কৰিছোঁ মানে কনজাংচন, যিটোৱে বাক্যটোক আমাক সংযোগ কৰিছে। আৰু হি ইজ ৰিডিং এ বুক এইখিনি আমি লগাই দিছোঁ। মই যেতিয়া প্ৰনাউন চেঞ্জ কৰিছিলোঁ তেতিয়া তোমালোকক কৈছিলোঁ যে আই থাকিলে পৰিৱৰ্তন হৈ যদি ল'ৰাৰ নাম থাকে তেতিয়াহ'লে হি হ'ব, আৰু যদি ছোৱালীৰ নাম থাকে তেতিয়াহ'লে তেওঁৰ ক্ষেত্ৰত কি হ'ব চি হ'ব। এই কথাটো মই তোমালোকক যেতিয়া প্ৰনাউন চেঞ্জ কৰাৰ কথা কৈছিলোঁ তেতিয়াই কৈছিলোঁ। এতিয়া মই 1 নম্বৰ নিয়মটো মানে ফ'ল' কৰাৰ কাৰণে কেইটামান এক্সাম্পল ইয়াত লৈছোঁ, আৰু সেই এক্সাম্পলকেইটা তোমালোকে কৰি চাবা আৰু ভালদৰে কথাখিনি পুংখানুপুংখভাৱে বুজি চাবা যে আমাৰ 1 নম্বৰ নিয়ম মতে আমি যি কৈছিলোঁ সেইখিনি ইয়াত ফলপ্ৰসূ হৈছে নে হোৱা নাই, বা নিয়মটো আমি ফ'ল' কৰিব পাৰিছোঁ নে পৰা নাই, ভালদৰে তোমালোকে এবাৰ জুকিয়াই চাবা। এতিয়া মই 2 নম্বৰ যিটো আমাৰ নেৰেশ্যন চেঞ্জ কৰা নিয়ম আছিল সেই নিয়মটো তোমালোকক উদাহৰণসহ বুজাবলৈ চেষ্টা কৰিছোঁ। নিয়মটো আছিল ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলে ইনডাইৰেক্ট কৰোঁতে ৰিপৰ্টেড ভাৰ্বটো অনুৰূপ পাষ্ট টেন্স হয়। এতিয়া মই ইয়াত 2টা এক্সাম্পল লৈছোঁ। এটা লৈছোঁ হৰি ছেইড আই এম ৰাইটিং এ লেটাৰ। ইয়াত হৰি ছেইডটো পাষ্ট টেন্সত আছে, কিন্তু আই এম ৰাইটিং এ লেটাৰ যিটো ৰিপৰ্টেড ক্লজ সেইটো প্ৰেজেণ্ট টেন্সত আছে। থাকিলেও ইনডাইৰেক্ট কৰোঁতে আমি কি কৰিছোঁ হৰি ছেইড কমা অৰ্ধকমা হ'লে আমি কনজাংচন ডেট ব্যৱহাৰ কৰিছোঁ, আৰু বাক্যটো আমি পাষ্ট টেন্সত লিখিছোঁ হি ৱাজ ৰাইটিং এ লেটাৰ। আই এমৰ সলনি আইৰ সলনি কি হৈছে হি, আৰু এমৰ জেগাত ইয়াত বিভাৰ্ব কি হৈছে ৱাজ। গতিকে এনেদৰে আমি পৰিৱৰ্তনবিলাক বুজিব লাগিব। এতিয়া আহিছোঁ 3 নম্বৰ নিয়মটোলৈ, যে ৰিপৰ্টেড ক্লজটোৱে যদি চিৰসত্য বা অভ্যাসগত বাক্য বুজায় তেন্তে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলেও ৰিপৰ্টেড ক্লজৰ ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়। ইয়াত মই এটা বাক্য লৈছোঁ দ্য টিচাৰ ছেইড শিক্ষকজনে কৈছিল দ্য আৰ্থ ইজ ৰাউণ্ড পৃথিৱীখন ঘূৰণীয়া। এইটো এটা সত্য বাক্য, চিৰসত্য বাক্য। গতিকে ইনডাইৰেক্ট কৰোঁতে আমি কি কৰিছোঁ দ্য টিচাৰ ছেইড ডেট কনজাংচন হিচাপে লগাইছোঁ, আৰু দ্য আৰ্থ ইজ ৰাউণ্ড যেনেকৈ আছে তেনেকৈ লিখি দিছোঁ। এতিয়া আহিছোঁ 4 নম্বৰ নিয়মটোলৈ। ৰিপৰ্টিং আৰু ৰিপৰ্টেড দুয়োটা ক্লজে যদি পাষ্ট টেন্সৰ হয় ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে ৰিপৰ্টেড ভাৰ্বটো পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। আমি উদাহৰণ হিচাপে তলত এটা বাক্য লৈছোঁ হি ছেইড আই ৱেণ্ট টু গুৱাহাটী য়েষ্টাৰডে। তেওঁ কৈছিল যে তেওঁ যোৱাকালি গুৱাহাটীলৈ গৈছিল। গতিকে আমি ইনডাইৰেক্ট কৰোঁতে বাক্যটো কি কৰিছোঁ হি ছেইড কনজাংচন হিচাপেতো ডেট লগাবই লাগিব, বা ডেট লৈছোঁ আমি ইয়াত। হি ৱেণ্ট টু গুৱাহাটীৰ পৰিৱৰ্তে হি হেড গান টু গুৱাহাটী দ্য প্ৰিভিয়াছ ডে। য়েষ্টাৰডেৰ প্ৰনাউন চেঞ্জ কি আছিল আমাৰ দ্য প্ৰিভিয়াছ ডে আছিল। মই তোমালোকৰ সুবিধাৰ বাবে ইয়াত 2খন তালিকা দি দিছোঁ। ডাইৰেক্ট স্পীচত যদি বাক্যটো চিম্পল প্ৰেজেণ্টত থাকে তেতিয়াহ'লে ইনডাইৰেক্টত চিম্পল পাষ্ট হ'ব, ডাইৰেক্টত প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে ইনডাইৰেক্টত পাষ্ট কণ্টিনিউৱাছ, আৰু ডাইৰেক্টত চিম্পল পাষ্টত থাকিলে ইনডাইৰেক্টত পাষ্ট পাৰফেক্ট হ'ব। এইখিনি মনত ৰাখিবলগীয়া। আৰু এখন তালিকা আছে, তোমালোকে ভালদৰে চাই যাবা। এই তালিকাখন বহুত দৰকাৰী হয়। আৰু ডাইৰেক্টত বাক্যটো যদি প্ৰেজেণ্ট পাৰফেক্টত থাকে তেতিয়াহ'লে ইনডাইৰেক্ট কৰোঁতে সদায় পাষ্ট পাৰফেক্টত লিখিব লাগিব। উইল ফিউচাৰ টেন্সত থাকিলে আমি উড বা উড প্লাছ বেয়াৰ ইনফিনিটিভ লিখিব লাগিব। কেন থাকিলে কুড লিখিব লাগিব। হেভ টু থাকিলে হেড টু, আৰু ইম্পাৰেটিভ থাকিলে টু ইনফিনিট। এতিয়া উইল থাকিলে কেনেকৈ উড হয় সেই বিষয়ে মই এটা বাক্য তোমালোকক উদাহৰণ হিচাপে দি দিছোঁ, তোমালোকে চাই যোৱা। যে দ্য বয় ছেইড টু মি আই উইল টেল ইউ মাই ষ্টৰি। ইনডাইৰেক্ট কৰোঁতে আমি কি কৰিছোঁ দ্য বয় টল্ড মি, ছেইডটো থাকিলে সদায় টল্ড হ'ব, ডেট হি উড টেল মি হি ষ্টৰি। গতিকে আমি প্ৰনাউন চেঞ্জবিলাক আগত শিকি আছোঁ, সেইবিলাক মনত পেলাব লাগিব গোটেইবিলাক। এতিয়া আমি চেণ্টেন্স অনুযায়ী নেৰেশ্যনৰ পৰিৱৰ্তন কেনেদৰে হয় সেই বিষয়ে শিকিবলৈ আগবাঢ়িম। চেণ্টেন্স 5 প্ৰকাৰৰ বুলি তোমালোকে সকলোৱে হয়তো জানা। এছাৰেটিভ চেণ্টেন্স, যাক আমি বৰ্ণনাসূচক বাক্য বুলি কওঁ। ইণ্টাৰগেটিভ চেণ্টেন্স, প্ৰশ্নবোধক বাক্য। ইম্পাৰেটিভ চেণ্টেন্স, আদেশসূচক বাক্য। অপটাটিভ চেণ্টেন্স, আশীৰ্বাদসূচক বা শুভেচ্ছাসূচক বাক্য। আৰু এক্সক্লামেটৰী চেণ্টেন্স, ভাৱবোধক বাক্য। এইখিনিতে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে ভিডিঅ'টো যিহেতু যথেষ্টখিনি দীঘলীয়া হৈ যাব, গতিকে মই ইয়াৰ দ্বিতীয় খণ্ডটো অতি কম দিনৰ ভিতৰত আনিবলৈ চেষ্টা কৰিম। গতিকে এতিয়া মই যিমানখিনি তোমালোকক মানে শিকালোঁ এইখিনি তোমালোকে ভালদৰে শিকি ৰাখা, আৰু প্ৰনাউন চেঞ্জ, টাইম চেঞ্জ বা এডভাৰ্ব
BL ফ্ৰেছ এইবিলাক মনত ৰাখিবলৈ চেষ্টা কৰা আৰু দ্বিতীয় খণ্ডটোত তোমালোকে নেৰেশ্যনৰ সম্পূৰ্ণ ভিডিঅ'টো পাই যাবা আৰু তাত তোমালোকৰ সম্পূৰ্ণ নেৰেশ্যনৰ বিষয়ে মানে ক্লিয়াৰ হৈ যাব আৰু কোনো ধৰণৰ ডাউট নাথাকিব। এইটোৱে নেৰেশ্যনৰ কাৰণে শেষ ভিডিঅ' বুলি ভাবি লোৱা। আজিৰ এইটো ভিডিঅ'ত মই শেষৰ অংশ হিচাপে এছাৰটিভ চেণ্টেন্স বা বৰ্ণনাসূচক বাক্যৰ নেৰেশ্যন পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত কি কি পৰিৱৰ্তন হয় সেইখিনি বাৰু তোমালোকক দি দিছোঁ আৰু এইখিনি চোৱাৰ পিছত ইয়াক আমি পিছত উদাহৰণসহ মানে আলোচনা কৰিম আৰু লগতে বাকী যি 4টা চেণ্টেন্সৰ বিষয়ে বাকী থাকিব সেইখিনি মই তোমালোকক পৰৱৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। গতিকে ইয়াত যিটো নিয়ম দিয়া আছে কি আছে যে এছাৰটিভ চেণ্টেন্সক ইনডাইৰেক্ট নেৰেশ্যন কৰাৰ ক্ষেত্ৰত ৰিপৰ্টিং ক্ল'জৰ ভাৰ্ব চে বা চেইডৰ ঠাইত চে বা চেইডে লিখা হয়, কিন্তু যদিহে চে টু বা চেইড টু লিখা থাকে তেন্তে ইনডাইৰেক্ট কৰোঁতে চে টুৰ ঠাইত টেল আৰু চেইড টুৰ ঠাইত টোল্ড লিখিব লাগে। যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে চে টুৰ ঠাইত কিন্তু চেইছ লিখিব লাগিব, সেইটো মনত ৰাখিবা।